ইউটিউব চেনেল আকৌ এটা ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। মই হিৰানন্দ। টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গম পাইছে আপোনালোকে কলৈ গৈ আছোঁ। আজি মই গৈ আছোঁ ধান কাটিব। মই ধান নাকাটো, বাহঁতে ধান কাটিব। তাৰপিছত মোক মাতিছে, মই যাম। আপোনালোকক কি পাৰোঁ মই দেখাই যাম। আৰু ইমান দিনৰ মূৰত ভিডিঅ' বনাইছোঁ বুলি ভাবিছোঁ যে এক্সাম হৈ আছে, সেইটো কাৰণে ভিডিঅ' বনাব পৰা নাই। তাৰপিছত এক্সাম আদায় হ'ল আৰু 2টা আছে। তাৰপিছত আপোনালোকক ধামাকৈ ব্লগ দি যাম। আজি মই গৈ আছোঁ। আজি ইমান দীঘলীয়া ভিডিঅ' নহয়, সৰু সুৰা দেখুৱাই যাম আৰু চাই যাম। ফাইনেলি পাই গ'লোঁ ধান দোৱা জেগাত। এইপিনে ধান দাই আছে, এইপিনে ধান দাই আছে চবেই। এইপিনে মই কেঁচুৱা উমলাই আছোঁ। এইপিনে 2টা, এইপিনে ধান দোৱা জেগা পিছত দেখাম আপোনালোকক। এইপিনে ভাত তৰকাৰী আনিছে, কুকাৰত দালি, এইপিনে ভাত, এইপিনে তাৰপিছত এইপিনে মাংস বনাবলৈ আনিছে পথাৰতে। তাতে মই কমলা ভুজিয়া খুৱাই উমলাই এইপিনে চাওক কেনেকা ৰীল বনাই আছে মোবাইলটো লৈ। পজ দিছে চাওক। ব্ৰইলাৰটো কলৈ গৈ আছে দেখিছ নাই? এইটো আজি খাবলৈ আনিছে, পলাইছেই ন? এইটো আজি খাব লাগিব। এটা বনাবা, দেখাম আপোনালোকক পাৰিলে। মোৱা মাছ আৰু গৰৈ মাছ ভাজি বনাই আছে। বিলাহী দি বনাব। এইপিনে চাহ খাম এতিয়া। এইকেইজনীও খাই আছে, এইকেইজনী সেয়ে জানে। মাংস বনাই আছে।